যে লকডাউন আছে সেইখিনি সময়ত আপুনি কি কৰি আছিলে? এতিয়া ভাঙা টিং কিনি ফুৰিছিলোঁ, কাৰ্টুন কিনি ফুৰিছোঁ, পেটটোতো চলাব লাগিব কিবা এটা নে কিবা এটা কৰি। হেল্ল' নমস্কাৰ বন্ধুসকল, মই এম জে আৰু তোমালোকে চাইছা মোৰ ইউটিউব চেনেল RNG অৰ্থাৎ ৰংঘৰ। তো আজি বৃহস্পতিবাৰ, আমাৰ গাঁৱত আজি বজাৰ আছে, সাপ্তাহিক বজাৰ। বহুত দিনৰ পিছত বজাৰলৈ যাম বুলি ভাবিছোঁ। বহুত দিনৰ পিছত মানে লকডাউনৰ কাৰণে বজাৰ পাতি বন্ধ আছিলে। তো যাওঁ বজাৰখন চাওঁগৈ আৰু আপোনালোককো দেখাওঁ, ভিডিঅ'টো চাই ক'ব কেনেকুৱা লাগিলে বজাৰখন। আৰু আমি জানিম তাতে গৈ, বজাৰত গৈ পেলাই বাকীখিনি গম পাম বাৰু যি নহওক। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন মোৰ বসন্তীখন, TVS ষ্টাৰ চিটি। আজি এইখনকে লৈ অলপ দূৰ যাম। দেখা পাইছে মোৰ চুইচকেইটা ভাঙি আছে, লগাবৰ কাৰণে পইচা নাই। হ'ব, একো নহয়, চলিব। তো ফাইনেলি ফ্ৰেণ্ডছ, আমি আহি পাই গ'লোঁ জালুকুটি বজাৰ। এইখিনি জেগাতে আমাৰ আপেল, কমলা এইবিলাক ফ্ৰুট মাৰ্কেট হয়। এইটো য'ত ফল বিক্ৰী কৰে, এখন হ'লচেল দোকান হয়। ইয়াত মানে এভৰিথিং বস্তু পোৱা যায়। ইয়াত মুড়ি বেছি আছে। এইটো চিকেন মাৰ্কেট। ইয়াত হাঁহ, কুকুৰা, পাৰ এইবোৰ বিক্ৰী কৰা হয়। আৰু কমেণ্ট কৰি জনাবচোন হাঁহ কুকুৰা বজাৰখন কেনেকুৱা লাগিছে, আমাৰ জালুকুটি বজাৰ কেনেকুৱা লাগিছে। এয়া আহি গ'ল আমাৰ জিলাপি মিঠাই। খালেই মানে ভাল লাগিব জানো, চালেনো আৰু কি ভাল লাগিব। এয়া আমাৰ মিঠাই দোকানী, জালুকুটি লোকেল বেপাৰী হয়। আহক সকলোৱে জালুকুটি বজাৰত বজাৰ কৰি যাওক। লকডাউনৰ বজাৰ খুলি গ'ল। এয়া বাট বজাৰত মাছ বিক্ৰী কৰি আছে। লোকেল মাছটো দেখাই নাই দেখোন, ফিচাৰী মাছেই আছে চব। বা যিয়েই নহওক, দোকানী আছে কিন্তু কাষ্টমাৰ নাই। এইয়া লোকেল মাছ কেইটামান দেখা গৈছে দেখোন, পুঠি মাছ, ভাল লাগিব। এখন বাট বজাৰ হয়, জালুকুটি বজাৰ পট্টিৰ। ইয়াত সকলো ধৰণৰ বস্তু পোৱা যায়। আকৌ আহিলোঁ আমি সাপ্তাহিক বজাৰৰ ভিতৰত, সোমাইছোঁ আহি। ৰ'ব এইখিনিতে এজন মানুহক চাওক, এইজন মানুহক চাওক। এখেত ডবল প্ৰীতি বুলবুল হুছেইনৰ এটা পেৰডি চঙত আছিলে। কোনে কোনে চিনি পাইছে এখেতক কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। ৱাও, ৰসগোল্লা, আইচক্ৰীম, বা দাঁতি কটাই দিছে। এখন গেলামাল দোকান হয়। এয়া বাহুবলী, চাহ বেপাৰী, জাল, মাছ মৰা জাল বিক্ৰী কৰে ইয়াত। কুঁহিয়াৰ ৰস আৰু টেষ্টি। এয়া আমাৰ এখেতে জালৰ দোকান খুলি আছে। সুধিম এখেতকো কেনেকুৱা লাগিল বজাৰ কৰি, লকডাউনৰ মুকলি বজাৰ। কি ক'ম মানে, লকডাউনে আমাৰ জনসাধাৰণক ধ্বংস কৰিলে। চাকৰিয়ালক ডাঙৰ মানুহ বনালে। আমি ব্যৱসায়ী মাৰ খালোঁ, গাড়ী কিস্তি দিব নোৱাৰোঁ, নটিচ পঠায়ে আছে। কি ক'ব আৰু। মাৰ্কেট কেনেকুৱা? মাৰ্কেটবিলাক বেয়া, মালৰ দাম হাই ফাই দাম, কম্পিটিশ্যন মাৰ্কেট, মালৰ বেনিফিট নাইকিয়া হ'ল। সমস্যা, বহুত সমস্যা। সমস্যাত বজাৰ কৰি আছে। সমস্যাতে বজাৰ কৰি আছে, বজাৰত মানুহ নাহা হ'ল। ইমান দিনৰ মূৰত এতিয়া বজাৰ কৰি কেনেকুৱা লাগিছে আপোনাৰ? বেয়াই লাগিছে। মানুহবিলাকৰ হাতত পইচাই নাই। পইচা থাকিলে মাল কিনি খাব, টকা নাথাকিলে ক'ৰ পৰা খাব। বজাৰঘাট ভালকৈ নহয়, গৰু বিক্ৰী কৰিব দিয়া নাই বজাৰত। ইমান যে লকডাউন আছে সেইখিনি সময়ত আপুনি কি কৰি আছিলে? এতিয়া ভাঙা টিং কিনি ফুৰিছিলোঁ, কাৰ্টুন কিনি ফুৰিছোঁ, পেটটোতো চলাব লাগিব কিবা এটা নে কিবা এটা কৰি। মাল বস্তু কিবা ক্ষতি হৈছিল নেকি? মাল বস্তু বহুত ক্ষতি হ'ল,
বহুত মাল পেলনি পেলাব লগা হ'ল আটা ময়দা চুজি কালি বহুত গেলিলে বেয়া হ'ল বহুতো হ'ল এতিয়া মাৰ্কেট আগৰ নিচিনা হৈছেনে বাৰু নাই নহয় আপোনাৰ চৰকাৰক কি ক'ব 3-4 লাখ টকা মাল পেলাব লগা হ'ল চৰকাৰলৈ কি ক'ব চৰকাৰলৈ মানে অনুৰোধ কৰিছোঁ যে মালৰ দামবিলাক কমাওক বজাৰবিলাক সম্পূৰ্ণ হিচাপে খুলি দিয়ক আগৰ টাইপ কৰি দিয়ক তেতিয়াহ'লে খুব ভালেই পাম ৰাইজক কি ক'ব ৰাইজক মানে কি ক'ম আৰু ৰাইজে আৰু ৰাইজৰ জনসাধাৰণ ৰাইজকে মাৰ খালে চাকৰিলেতো আৰু টকা ঘটিলে ব্যৱসায়ী কিছুমান মানুহখিনি মাৰ খালে বজাৰৰ কৰোণাৰ বিষয়ে কি ক'ব কৰোণা কি ক'ম আৰু কৰোণাটো ভালেই হ'ল আৰু চবেই ভেকচিন লৈ আছে এতিয়া আৰু কৰোণা নাহে আৰু ৰাইজে মাস্ক পিন্ধক ন ৰাইজে মাস্ক পিন্ধক নিজেও পিন্ধক আনকো পিন্ধোৱা কথাটো সেইটোৱে আৰু ন সেইটোৱে আৰু বৰ্তমান আমি অন্য এখন দোকানলৈ আহিছোঁ আৰু ককাজনক সোধো আমি দোকান কৰি কেনেকুৱা পাইছে লকডাউনৰ প্ৰথম বজাৰ যিহেতু তেখেতৰ মুখৰ পৰা আমি জানিব চেষ্টা কৰিম বজাৰৰ বিষয়ে কি ক'ম বজাৰত বেচা কিনা নাই মাল আনিলে মালজনৰ পইচা দিব ন এতিয়া মাৰ্কেট আগৰ নিচিনা নে আগতকৈ বেয়া নাই বহুত বেয়া মানুহ মালৰ দাম বাঢ়িছে নে কমিছে আগত মালৰ দাম বেছি চব মালৰ দাম বেছি চব বেছি একো লাগিবই নাই এতিয়া বিক্ৰী হৈছে নাই বিক্ৰী হোৱা নাই ৰাতিপুৱাৰ পৰা কিমান টকা বিকিলা 1000মান টকা আগতকৈ সমান নে আগতকৈ বাঢ়িছে নে কমিছে কম তেনেও কম আগতকৈ কমিছে আমি অন্য এখন দোকানলৈ আহিছোঁ এতিয়া বৰ্তমান তেখেতৰ পৰা দুআষাৰমান কথা জানিব চেষ্টা কৰিম আৰু কমেণ্ট কৰি জনাব তেখেতক কোনে কোনে চিনি পায় বৰ্তমান বজাৰৰ বিষয়ে কওক বৰ্তমান বজাৰৰ বিষয়ে মানে এতিয়া আমাৰ বেচা বিক্ৰীটো কম এতিয়া 6 ঘণ্টা বজাৰ দিছে আমাক কাষ্টমাৰো কম বেপাৰীও কম বজাৰত সেইটোৱে আৰু আগতকৈ বজাৰ ভাল নে বেয়া আগতকৈ কি একেই समझ रहे हो ना আগত ক'ত দোকান চোকান বন্ধটো লকডাউনৰ আগৰ বজাৰ আৰু বৰ্তমান বজাৰ লকডাউনৰ আগত বেচা কিনা আছিল এতিয়া লকডাউন নাছিল এতিয়া লকডাউন হোৱাৰ পৰা মানে বেচা বিক্ৰীবিলাক কম বজাৰত কাষ্টমাৰ নাই দোকানীবিলাক আছে দোকানীও কম আৰু জালটো এতিয়া ছিজন নাই পানী হোৱা নাই এইবাৰ এইবিলাক যিবিলাক দোকানত যিখিনি মাল আছে আগৰ মাল নে এতিয়া নতুনকৈ অনা মাল আগৰ মাল এইবিলাক আগৰ মাল লছ হৈছে নেকি লকডাউনৰ আগত অনা মাল লছ হৈছে নেকি মানে বেয়া হৈছে নেকি না বেয়া হোৱা নাই জালটো বেয়া নহয় হ'লেও ইয়া লছ মানে কি দামটো কমি গ'ল যে সেইটোৱে লছ নাই ষ্টকত ৰাখোঁতে কিবা মালটোতো ষ্টকত ৰাখা মাল অলপ বেয়া হৈছে ন এতিয়া লছে হৈছে লছ হৈছে এতিয়া ৰেটবিলাক কেনেকুৱা কম দামত বেচিব লগা হৈছে আগতকৈ ৰেট একে আছে নে কমিছে নে বাঢ়িছে মালবিলাকৰ আগতকৈ ৰেট এতিয়া বেছিহে বাঢ়িছে বিক্ৰী কেনেকুৱা বিক্ৰীটো ঠাণ্ডা যিহেতু লকডাউনৰ পিছত বজাৰ আজি 2 দিন হৈছে যোৱা বজাৰতকৈ যোৱা বজাৰ মই খোলা নাই আজিয়ে খুলিছোঁ কেনেকুৱা মাৰ্কেট কেনেকুৱা মাৰ্কেট ঠাণ্ডা বেচা বিক্ৰী নাই এতিয়া 6 ঘণ্টা বজাৰ দিছে 6 ঘণ্টাটো শেষে হ'ল প্ৰায় ঘণ্টাই আমি এতিয়া শেষ হওঁ অৱস্থা দোকান সামৰিব লাগিব শেষ হওঁ অৱস্থা দিনটোত কিমান বিক্ৰী কৰিছে দিনটো ধৰক 2000মান টকা বেচিলোঁ 2000 আগত কিমান বিক্ৰী হয় 10,000 টকা বিক্ৰী হ'ব লাগে যেতিয়া নৰ্মেল আছিলে বজাৰ দিনটো খুলিছিলে তেতিয়াতকৈ 10,000 টকা 15,000 টকা বিক্ৰী আছে আজি কিমান বিকিছে 2000 টকা বহুত লছ চৰকাৰক কি ক'ব अभी मजा आएगा ना भिड़ो কি কম এতিয়া চৰকাৰে এতিয়া লকডাউন কি কম চবকে লকডাউন দিছে না কি যিমান মানুহ আছে পৃথিৱীত চবৰে লকডাউন ৰাইজক কি ক'ব কৰোণাৰ বিষয়ে ৰাইজক কি ক'ব ৰাইজৰ মানে কৰোণাৰ বিষয়ে এতিয়া মানুহবিলাক অলপ ভালকৈ থাকিব লাগে কৰোণা যিটো এতিয়া এটা ভেকচিন লোৱা হ'ল আৰু এটা ভেকচিন বাকী আছে আপুনি ভেকচিন কেইটা ল'লে মই এটা লৈছোঁ আৰু এটা অহা মাহত আছে মোৰ অহা মাহত মই লৈ ল'ম অক্টোবৰ ভেকচিনটো সময়মতে ল'ব দিছে ৰাইজক মাস্ক পৰিধান কৰিব দিছে মাস্ক পৰিধান কৰা ঠিক আছে ধন্যবাদ পল খণ্ড কৰি সময় গৈছে উৰি তথাপিও আমি ভিডিঅ'টো বনাই দিলোঁ যোনে যোনে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব